কলিযুগৰ ওপৰত বিভিন্ন ধাৰ্মিক গ্ৰন্থত বৰ্ণনা পোৱা যায়। কলিযুগ কেনেকৈ ধ্বংস হ'ব, কলিযুগৰ মনুষ্যৰ ব্যৱহাৰ কেনেকুৱা হ'ব, নাৰীৰ ব্যৱহাৰ কেনেকুৱা হ'ব, এই মানুহৰ বয়স আৰু কিমান দিন জীয়াই থাকিব। এই সকলো প্ৰশ্নৰ উত্তৰৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকুৱা ধৰণৰ ভক্তিমূলক ভিডিঅ'ৰ বাবে চেনেলটিক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি প্ৰিয় বন্ধুলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শকসকল, যুগ চাৰিটা: সত্য, ত্ৰেতয়, দ্বাপৰ আৰু কলিযুগ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এই যুগসমূহৰ ভিতৰত আটাইতকৈ অন্তিম যুগ হ'ল কলিযুগ। ই ভয়ানক আৰু এই যুগতেই কল্কিৰ অৱতাৰ হ'ব। প্ৰিয় দৰ্শক, কলিযুগত মানুহৰ উচ্চতা হ'ব 20 বছৰহে আৰু 5 বছৰ বয়সত মহিলা গৰ্ভপাত হ'ব আৰু 16 বছৰ বয়সত মনুষ্য বৃদ্ধ হৈ 20 বছৰ বয়সত মনুষ্যই ইহ সংসাৰৰ পৰা বিদায় ল'ব, অৰ্থাৎ মৃত্যু হ'ব। মানুহৰ শৰীৰ লাহে লাহে সৰু হৈ আহিব। প্ৰিয় দৰ্শক, ব্ৰহ্মবৈৱৰ্ত পুৰাণত কলিযুগৰ বৰ্ণনা দিছে যে এই কলিযুগত মানুহৰ আকাৰ সৰু হ'ব আৰু বেমাৰ বাঢ়িবলৈ ধৰিব। যেতিয়া কল্কি অৱতাৰ হ'ব তেতিয়া সমগ্ৰ মানৱ জাতিৰ বয়স 20 অথবা 30 বছৰহে থাকিব। যেতিয়া কল্কি অৱতাৰ হ'ব তেতিয়া 4 বৰ্ণৰ লোক শুদ্ধৰ তলত থাকিব লাগিব। প্ৰিয় দৰ্শক, নহয়নে আচৰিত হ'ব লগা কথা? প্ৰিয় দৰ্শক, আৰু এটা কথা শুনি আচৰিত হ'ব, গৌমাতাও ছাগলীৰ দৰে সৰু সৰু হৈ আহিব, লগতে কম গাখীৰ দিয়া হৈ পৰিব। মানৱ জাতিয়ে কি খাদ্য ভক্ষণ কৰিব তাৰো বৰ্ণনা পোৱা গৈছে কাহিনী। সমগ্ৰ প্ৰকৃতি শুকাই যাব আৰু অন্ন উৎপন্ন নহয় আৰু মানৱ জাতিয়ে মাছ মাংসহে খাদ্য হিচাপে গ্ৰহণ কৰিব লাগিব আৰু ছাগলী গাখীৰহে খাবলৈ লাভ কৰিব আৰু লাহে লাহে পৰ্যায়ক্ৰমে গৰু প্ৰজাতি চিৰদিনৰ বাবে এই পৃথিৱীত নাইকিয়া হৈ যাব। পৃথিৱীৰ পৰা সকলো বস্তু নাইকিয়া হৈ যাব আৰু লগতে নাৰী খঙাল স্বভাৱৰ হ'ব আৰু নাৰীয়ে স্বামীৰ কথা নামানিব আৰু যাৰ হাতত সা সম্পত্তি ধন দৌলত থাকিব তেখেতসকলৰ ওচৰলৈহে নাৰী যাব। প্ৰিয় দৰ্শক, নহ'বনে আচৰিত লগা কথা? মানৱ জাতিৰ মাজত মানৱতা নাইকিয়া হৈ যাব আৰু ভায়ে ভায়ে মাজত কটা মৰা, পুত্ৰ পিতৃৰ মাজত কাজিয়া আৰু শুদ্ধ আৰু ন্যায় সমাজ নাথাকিব। যোনবোৰ লোক শক্তিশালী হ'ব তেওঁৰ কথাই সকলোৱে স্বীকাৰ কৰিব, মানি ল'ব আৰু পালন কৰিব। কলিযুগত মানুহে ধৰ্মৰ কথা ৰীতি নীতি নামানে আৰু অনৈতিক সাহিত্যৰ ওপৰতহে গুৰুত্ব দিব। বেয়া কথা, বেয়া ভাৱহে আলোচনা কৰিব। সকলো অধৰ্ম হৈ যাব। এগৰাকী বিবাহিত পুৰুষ মহিলাই আন পুৰুষ মহিলাৰ লগত বিবাহ পাশত পুনৰ আবদ্ধ হ'ব আৰু সম্পৰ্ক গঢ়ি তুলিব। প্ৰিয় দৰ্শকসকল, ভাগৱতৰ পৃষ্ঠাৰ মাজতো কলিযুগৰ বৰ্ণনা অতি সুন্দৰ ৰূপত দি থৈ গৈছে। যেতিয়া ঘোৰ কলিযুগ হৈ গৈ থাকিব তেতিয়া মানুহৰ সত্যতা, পবিত্ৰতা, দয়া, ক্ষমতা, মমতা, আয়ু, বল আদি সকলো নাইকিয়া হৈ যাব আৰু পৃথিৱীত মহাপ্ৰলয় আৰু প্ৰবল বৃষ্টিপাতৰ ফলত সমগ্ৰ পৃথিৱী পানীময় হৈ যাব আৰু একেলগে 12টা সূৰ্যই উদয় হ'ব আৰু এই সূৰ্যৰ প্ৰখৰ তাপত পৃথিৱী শুকাই যাব আৰু ডাঙৰ ডাঙৰ ভূমিকম্প হ'ব। লগতে মানৱ জাতি জীয়াই থকাৰ এটা সমস্যাই দেখা দিব আৰু নদ নদী, সাগৰ মহাসাগৰ ফলত সকলো পানী শুকাই যাব আৰু এনেকৈ পৰ্যায়ক্ৰমে কলিযুগৰ পাক খণ্ডন কৰি কলিযুগৰ অন্ত পৰিব আৰু এটা নতুন যুগৰ আৰম্ভণি হ'ব। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদিহে চাই ভাল পালে নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে সকলোখিনি ভক্তিমূলক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আকৌ নতুন ভক্তিমূলক ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখি আপোনাৰ প্ৰিয় বন্ধুলৈ ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।